Hello guys, welcome back to my channel. আজি মই বিশেষ বস্তু এটা বনাম হেতু হল আইসক্রিম choco bar. লৰা ছোৱালীৰ পৰা বুঢ়ালৈ সকলোৱে choco bar ভাল পায়। তাতকৈ বিশেষ কথা এই যে আমি অতি সোনকালে আৰু সহজে ঘৰতে বনাব পাৰো। না ক্ৰীম লাগে না মিল্ক মেড লাগে, বাস ঘৰৰ বস্তুৰে বনাকচোন ইমান ধুনীয়া আইসক্রিম। আহক চাওঁ কেনেকৈ বনাও। মই ইয়াতে 2 কাপ গাখীৰ লৈছো। 2 কাপৰ 1 কাপ মই পুৰা দিছো আৰু নেক্সট কাপৰ আধা ৰাখি দিছো। চাকচোন কিয় কাৰণে ৰাখিছো আগলৈ চাক কম মই বাৰু। 3 চামুচ পাউডাৰ গাখীৰ দি ভালকৈ লৰাই দিব যাতে তলত লাগি না যায়। আৰু খুব লৰাই থাকিব আপুনি, এইটো এৰি নিদিব। এৰি দিলে কিন্তু তলত লাগি যাব আৰু আমাৰ আইসক্রিম খুনি ভাল নহব। আৰু দিছো 2 চামুচ চেনি। আপুনি যিমান মিঠা খায়, যদি বেছি মিঠা খায় তেতো 3 চামুচ দিব পাৰে। আৰু দিছো অলপ নিমখ। নিমখ দিলে মিঠাটো খুব মুখত লাগি যায়। ফ্লেভাৰৰ কাৰণে ইয়াতে ভ্যানিলা এসেন্স দিছো, আধা চামুচ দি দিছো। এতিয়া এটা বাটিত 2 টেবুলস্পুন কৰ্নফ্লোৰ আৰু তেতিয়া যে থৈছিলো গাখীৰখিনি তাৰে 2 টেবুলস্পুন ইয়াতে মিলাই দিম। ভাল কৰি মিক্স কৰি লব আৰু এইখিনি গাখীৰত ঢালি দিব লাগিব। এইখিনি ঢালিয়ে আমি খুব লৰাই দিব লাগিব, কিন্তু এতিয়া আৰু বেছিকৈ লাগি ধৰিব তলত আৰু আমি খুব লৰাই দিব লাগিব যেতিয়ালৈ এইখিনি গুটা নহয়। দেখিছে নহয় অলপ অলপ গুটা হৈ আহিছে। বাস এতিয়া কিন্তু জুইখিনি কমাই দিব আৰু খুব লাৰি দিব। লৰাটোৱে মেইন ইয়াতে। আমাৰ ৰেডি হৈ গ'ল আৰু মই গেছটো নমাই লৰাই থাকিম। এটো কিন্তু লৰাই থাকিব লাগিব যেতিয়ালৈ ঠাণ্ডা নহয়। ঠাণ্ডা হৈ গ'ল, মই এটো গ্লাছত বাকি ললো। কফি খোৱা যে এইবোৰ গ্লাছ আছে এইবোৰতে বাকি লৈছো। আপোনালোকে প্লাষ্টিক হলেও লব পাৰে। এতিয়া এলুমিনিয়াম ফয়েল যেটো আছে ন, হেতু সৰু সৰু টুকুৰা কৰি ওপৰত পানী দিম এনেকৈ আৰু ওপৰত সৰু সৰুকৈ কাটি লম যাতে এই আইসক্রিম ষ্টিক আছে ন এইবোৰ সোমাই দিবৰ কাৰণে। মই গুটে কিটাতে সোমাই লৈছো। এতিয়া গুটে ৰাতিৰ কাৰণে ফ্ৰিজত ৰাখি দিব। ইয়াতে 200 গ্ৰাম চকলেট ডাবল বইলেৰে গলাই লৈছো মই। আমাৰ ভ্যানিলা আইসক্রিম ৰেডি হৈ গৈছে। এতিয়া এখন চাকুৰে ওপৰৰ কভাৰটো কাটি খুলি লম। মই ইয়াতে গুটে কিটাই খুলি লৈছো। আমাৰ ৰেডি হৈ গৈছে আইসক্রিম। আপোনালোকে এনেকৈ খাব পাৰে আৰু যদি আপোনালোকে ওপৰত চকলেট দিয়ে আৰু ভাল লাগিব। চাওঁচোন এতিয়া গলাই থোৱা চকলেটখিনি এনেকৈ ডুবাই দিম আইসক্রিমটো। বাস আমাৰ ৰেডি হৈ গ'ল choco bar। কিমান সহজ ন, আমি এনেই টেনচন খাই থাকো। আপোনালোকে ট্ৰাই কৰিব দেই ঘৰত। ট্ৰাই নকৰিলে কিন্তু গম নাপায়। ভিডিওটো ভাল লাগিলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ আহিম তেতিয়ালৈ বাই বাই।